মোৰ পিতৃৰ কথা যদি ক'বলৈ যাওঁ এই ছবিখন যৌৱনে আমনি কৰে 2 সেইখন কৰাৰ আগে আগে মই কনচিভ কৰিছোঁ মোৰ মানে হেঁপাহৰ জীৱনৰ মানে মই বিচৰা বা মই আকৌ এবাৰ বিবাহ পাশত আবদ্ধ হোৱাৰ জীৱনসংগী এজন লাগেই কিন্তু মাতৃত্বটো মাক হ'বলৈ মই সাংঘাতিকভাৱে বিচাৰিছিলোঁ তেতিয়া তাৰমানে মই কি কৈছিলোঁ ইমান আৱেগিক হৈ গৈছোঁ তো মই যেতিয়া মই মে'ত গম পাইছোঁতো আগষ্টৰ 4 তাৰিখৰ পৰা শ্বুটিং মোৰ বাৰু মোৰ পিতৃৰ লগত খুব এটা যুক্তি তৰ্ক খুব হয় সেইবাৰ মই দেউতাক একো নাই কোৱা মাহীক কৈছোঁ মাক কৈছোঁ যে মই বিচৰাটো হৈছে মোৰ 2টা মিছকেৰেজৰ পিছত মই কেনেকৈ কৰিম কাম কিন্তু মোৰ পিতৃৰ আচৰিত এটা কনফিডেন্স আছে জানানে আত্মবিশ্বাস নাই তাই কৰিব লাগিব তাইৰ গৰ্ভত থকা সন্তানে জানিব লাগিব যে মাকজনী সেই সন্তানটোৰ মাক মানে কি ষ্ট্ৰং হয় মোৰ কথাটো হ'ল ক'ৰবাত যদি বেছি ঘূৰি ফুৰোঁতে কিবা হৈ যায় ইমান গৰম কিবা হয় তেওঁ কিন্তু কনফিডেণ্ট ভয়টো খাব লাগিছিল ন হয়ওতো তাই ইমান বিচাৰিছে যদি কিবা হয় আকৌ মানে মই নাই পাপা কনফিডেণ্ট আছিলে